এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ জুৰিয়াত ড্ৰাগৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান দেওবাৰে নিশা জুৰিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আমেৰিকান শইকীয়া নেতৃত্বত চলিছিল এই অভিযানত সৈফুল ইছলাম নামৰ ড্ৰাগ ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰে লগতে জব্দ কৰে 7.5 কিলোগ্ৰাম ব্ৰাউন চুগাৰ নিউজ ডেস্ক ৰিপৰ্ট দিছপুৰ ডেইলি নিউজ গুৱাহাটী এই মানুহবিলাক এইফালৰ মানুহবিলাক অলপ চাইড দি দিয়ক এবাৰ কৰিলা ন 2 নম্বৰ আকৌ কৰা তুমি 3 নম্বৰ আকৌ কৰিব তিনিখন খাব ওই স্যার না স্যার সই কালেকার করবে এইখিনি ফটো মাৰা ছাৰ ভিডিঅ' কৰি আছে